নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এই আছামিজ ফেক্ট চেনেলটোলৈ পুনৰবাৰ আকৌ স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি আমাৰ দেশৰ 2023 চনৰ সকলোতকৈ ধনী 5খন চহৰৰ বিষয়ে জানিবলৈ অলপ চেষ্টা কৰো আহক। আৰু লগতে এই চহৰকেইখনত কি কি ইণ্ডাষ্ট্ৰী বা কোম্পানী আছে আৰু চহৰবোৰত থকা মানুহৰ জনসংখ্যা আৰু কিছুমান ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ অলপ চেষ্টা কৰো আহক। তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ এই কাউণ্টডাউনত থকা 5 নম্বৰৰ ধনী চহৰখন হৈছে চেন্নাই। আমি এই চেন্নাই চহৰখনক মেনুফেকচাৰিং হাব অফ ইণ্ডিয়া, হেল্থ কেয়াৰ কেপিটেল অফ ইণ্ডিয়া আৰু গেটৱে অফ চাউথ ইণ্ডিয়া নামেৰেও জানো। এই চেন্নাই চহৰখন কেৱল ভাৰতৰে নহয়, এছিয়া মহাদেশৰ ভিতৰত সোনকালে গ্ৰোথ হোৱা এখন চহৰ। এই চহৰৰ জনসংখ্যা হৈছে 11.6 মিলিয়ন বা 1.72 লাখতকৈও অধিক আৰু সাক্ষৰতা হাৰ হৈছে 90%। বৰ্তমানত এই চহৰখনত বহুতো ডাঙৰ ডাঙৰ কোম্পানী আৰু ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিছে, যাৰ ফলত এই চহৰৰ মুঠ GDP হৈছে 8.5 বিলিয়ন আমেৰিকান ডলাৰ। তো বন্ধুসকল, আপোনালোকে 5 নম্বৰৰ ধনী চহৰখনৰ বিষয়ে জানিলে। এতিয়া আমি জানো আহক 4 নম্বৰত থকা ধনী চহৰখনৰ বিষয়ে। এই চহৰখন হৈছে বেংগলোৰ। আৰু বেংগলোৰ নাম শুনিলে আমাৰ মনলৈ আহে IT হাব আৰু আমাৰ পৃথিৱীৰ ডাঙৰ ডাঙৰ অফিচবোৰৰ বিষয়ে। বৰ্তমানত এই বেংগলোৰ চহৰখনত বহুতো ডাঙৰ ডাঙৰ কোম্পানী আছে, যেনে এমেজন, ফ্লিপকাৰ্ট, কোকোকোলা, TCS, এমফোচিছ, সিন্ডেক, মাইক্ৰছফ্ট, স্যামছাং, এয়াৰবাছ, মাৰ্চিডিজ আৰু ফেৰাৰী ইত্যাদি বহুতো ডাঙৰ ডাঙৰ কোম্পানী আছে। আৰু এই কোম্পানীবোৰৰ কাৰণে এই বেংগলোৰ চিটিখন বহুত উন্নত আৰু আগবঢ়া। আৰু বৰ্তমানত এই কোম্পানীবিলাকত আমাৰ অসমৰ বহু লোক গৈ কৰ্মৰত হৈ আছে। আজিৰ দিনত এই বেংগলোৰ চিটিখনৰ মুঠ GDP হৈছে 109 বিলিয়ন US ডলাৰ আৰু এই চহৰৰ মুঠ জনসংখ্যা হৈছে 1,75,00,000 লাখ। এতিয়া আমি জানো আহক আমাৰ দেশৰ 3 নম্বৰত থকা ধনী চহৰখনৰ বিষয়ে। এই চহৰখন হৈছে কলকাতা। এসময়ত আমাৰ দেশৰ ৰাজধানী থকা কলকাতা চহৰখনত আজিৰ দিনত বহুতো উন্নত কামৰ লগতে এই চহৰৰ ইকনমি বহুত ডেভেলপ হৈছে। কলকাতাক গেটৱে অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলিও কোৱা হয়। এই চহৰৰ মুঠ GDP হৈছে 170 বিলিয়ন US ডলাৰ। অতীতৰে পৰা এই চহৰখনত বহুতো আমাৰ ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আৰু সেই সময়ত গোটেই ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা বহু লোকে এই চহৰত আহি শিক্ষা অৰ্জন কৰিছিল। বৰ্তমানত এই চহৰৰ লিটাৰেচাৰী ৰেট বা সাক্ষৰতা হাৰ হৈছে 87% আৰু এই চহৰৰ মুঠ জনসংখ্যা হৈছে 1,52,00,000। এতিয়া আমি জানো আহক আমাৰ দেশৰ 2য় নম্বৰ বা 2 নম্বৰত থকা ধনী চহৰখনৰ বিষয়ে। এই চহৰখন হৈছে দিল্লী। ঐতিহাসিক দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে দিল্লী চহৰৰ ওচৰে পাজৰে আন কোনো চহৰক আমি দেখিবলৈ পোৱা নাযায়, কিয়নো মহাভাৰত কালৰ পৰাই এই চহৰৰ নাম আমি উল্লেখ থকা দেখিবলৈ পাইছো। এই চহৰৰ পৌৰাণিক নাম আছিল ইন্দ্ৰপ্ৰস্থ, কিন্তু বৰ্তমান সময়ত এই চহৰক ইতিহাসৰ প্ৰসিদ্ধ চহৰৰ লগতে মডাৰ্ণ চহৰ বুলিও জনা যায়। এই চহৰত বৰ্তমান বহুতো ক্ষিপ্ৰ গতিত বহুতো কাম চলি আছে আৰু বহুতো উন্নত ইণ্ডাষ্ট্ৰী বা কোম্পানী গঢ় লৈ উঠিছে। এই চহৰৰ মুঠ জনসংখ্যা হৈছে 3 কোটিৰো অধিক। জাপানৰ টকিঅ' চহৰৰ পিছত এই দিল্লী চহৰৰ জনসংখ্যা পৃথিৱীৰ ভিতৰত সৰ্বাধিক। এই চহৰৰ মুঠ GDP হৈছে 210 বিলিয়ন আমেৰিকান ডলাৰ। তো বন্ধুসকল, আপোনালোকে এই 4খন চহৰৰ বিষয়ে জানিলে। এতিয়া আমি জানো আহক আমাৰ দেশৰ 1 নম্বৰত থকা উন্নত চহৰখন বা ধনী চহৰখনৰ বিষয়ে। এই চহৰখন হৈছে মুম্বাই। আমাৰ দেশৰ স্বাধীনতা পাছৰে পৰা ইকনমি ক্ষেত্ৰত মুম্বাই চহৰখন সকলোতকৈ প্ৰথমত আছে আৰু সপোনৰ চহৰ মুম্বাই কেৱল বলিউডৰ কাৰণে পপুলাৰ নহয়, এই চহৰক আমাৰ দেশৰ ফাইনেন্সিয়েল কেপিটেল নামেৰেও জনা যায়। এই চহৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নেশ্যনেল ষ্টক এক্সচেঞ্জ আৰু বোম্বে ষ্টক এক্সচেঞ্জ নামেৰে বহুতো ডাঙৰ ইনষ্টিটিউচনবোৰৰ হেডকোৱাৰ্টাৰ আমি এই মুম্বাই চহৰতে দেখিবলৈ পাওঁ। এই চহৰৰ টোটেল এৰিয়া যিমানেই সৰু সিমানেই ইয়াৰ জনসংখ্যা সিমানেই ডাঙৰ। আৰু এটা কথা কওঁ যে এই চহৰতে আমাৰ বিশ্বৰ 2য় দামী ঘৰটো আছে, যাৰ নাম হৈছে এণ্টেলিয়া আৰু এই চহৰৰ মুঠ GDP হৈছে 310 বিলিয়ন আমেৰিকান ডলাৰ। তো বন্ধুসকল, আপোনালোকে এই 5খন চহৰৰ বিষয়ে জানি কেনেকুৱা লাগিলে মোক কমেণ্টৰ সহায়ত জনাব আৰু ভিডিঅ'টো যদি চাই ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ আমেজিং আৰু নলেজেবল ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ এই আছামিজ ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ধন্যবাদ, লগতে জয় অসম।